মোৰ আগৰ ভিডিঅ'টোত ইমানখিনি মৰম চেনেহ দিয়া বাবে সমূহ অসমবাসী ৰাইজৰ ওচৰত মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। বহুতে কমেণ্ট কৰিছে যে মোৰ এই আগৰ ভিডিঅ'টো চোৱাৰ পিছত তেওঁলোকে পঢ়িবলৈ সাহস পাইছে, তেওঁলোকে নতুন প্ৰেৰণা পাইছে। গতিকে মোৰ ভিডিঅ'ৰ কাৰণে ইয়াতকৈ ডাঙৰ সাৰ্থকতা, ইয়াতকৈ ডাঙৰ সাফল্যতা আৰু হ'ব নোৱাৰে। আচলতে এয়াই মোৰ ভিডিঅ'ৰ, মোৰ কৰি থকা কামটোৰ সাফল্যতা। বহুতে কমেণ্ট কৰি আছে যে তেওঁলোকৰ 50ৰ পৰা 60% পঢ়া হৈছে বা 30ৰ পৰা 50% ভিতৰত পঢ়া হৈছে, তেওঁলোকে কি কৰা উচিত। মই আগৰ ভিডিঅ'টোত ইতিমধ্যে কৈ থৈ দিছোঁ যে 30ৰ পৰা 50% পঢ়া হোৱা বা 50ৰ পৰা 70%লৈ পঢ়া হোৱা ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে পঢ়া উচিত বা তেওঁলোকে কি কি ব্যৱস্থা লৈ পঢ়া উচিত। গতিকে মোৰ আগৰ ভিডিঅ'টো ভালদৰে চালে তোমালোকে বুজি পাব পাৰিবা যে তোমালোকে কেনেদৰে পঢ়িলে পৰীক্ষালৈ প্ৰেছাৰ নোহোৱাকৈ তোমালোকে পৰীক্ষালৈ প্ৰস্তুতি চলাব পাৰিবা বা পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিবা। গতিকে তোমালোকে আকৌ এবাৰ আগৰ ভিডিঅ'টো গৈ ভালদৰে চাই লোৱা। মই আগৰ ভিডিঅ'টোত কেইটামান কমেণ্ট দেখিবলৈ পাইছোঁ যে বহুতে কমেণ্ট কৰিছে যে তেওঁলোকে পঢ়িবলৈ জোচটো আনিব পৰা নাই, পঢ়িবলৈ যিটো স্পৃহা সেই স্পৃহাটো পোৱা নাই। আচলতে যিকোনো এটা পৰীক্ষাৰ বাবে, অকল মেট্ৰিক অথবা হায়াৰ ছেকেণ্ডেৰী বুলিয়েই নহয়, যিকোনো এটা পৰীক্ষাৰ বাবে আমাৰ পঢ়িবলৈ স্পৃহাটো কিয় কমি যায় বা কিয় সেই ধৰণৰ স্পৃহা নহয় যি ধৰণৰ স্পৃহা থাকিব লাগে। ইয়াৰ প্ৰধানতঃ দুটা কাৰণ আছে। প্ৰথম কাৰণটোতো হৈছে যে আমি পৰীক্ষালৈ যি ৰুটিন বনাওঁ, যি আমাৰ সময়সূচী বনাওঁ, এই সময়সূচীখনে আমাৰ পঢ়াৰ স্পৃহাটো কমাই দিয়ে। বহুতে হয়তো ভাবিব মই কি কৈ আছোঁ, যে তেওঁলোকক বহুতে কয় যে তোমালোকে পঢ়াৰ কাৰণে ৰুটিন বনাই লোৱা, তেতিয়া তোমালোকৰ টাইম মেনেজমেণ্টটো, তোমালোকে সময়খিনি ভালদৰে মেনেজ কৰিব পাৰিবা। কিন্তু সেইটো মিছা কথা। হয়, বহুতে হয়তো ফল পাইছে এনেদৰে ৰুটিন বনাই পঢ়ি, কিন্তু বৰ্তমান সময়ছোৱাত ৰুটিন বনাই পঢ়িলে এগৰাকী ছাত্ৰই সম্পূৰ্ণ মনোযোগ তেওঁৰ পঢ়াত দিব নোৱাৰে। ইয়াৰ কাৰণটো হৈছে যে আমি যেতিয়া এখন ৰুটিন বনাওঁ তেতিয়া আমি নিজকে এটা নিয়মৰ মাজত আবদ্ধ কৰি ৰাখোঁ। আমি ৰুটিনখনত লিখোঁ যে আমি 5 বজাত উঠিব লাগিব, 5:30 বজাৰ পৰা পঢ়িব লাগিব, ৰাতি 12 বজাত পঢ়া শেষ কৰি শুব লাগিব, মাজতে কোনখিনি সময় আমি ৰেষ্ট ল'ম, আমি বিৰতি ল'ম, সেই সকলো কথা আচলতে আমি ৰুটিনখনত লিখি লওঁ। আৰু এই যে আমি লিখি লওঁ, এই কাৰণটোতে আচলতে আমাৰ পঢ়াৰ প্ৰতি মনোযোগটো কমি গৈ ৰুটিনখন ফ'ল' কৰাতহে আমাৰ মনোযোগটো যায়, যে মই ৰুটিনখন ফ'ল' কৰিব লাগে। সেই মনোযোগটো, পঢ়াৰ মনোযোগটো ৰুটিনখনলৈ গুচি যায়। ধৰি লোৱা হওক এগৰাকী ছাত্ৰই লিখিছে যে তেওঁ 5 বজাত উঠিব আৰু 5:30 বজাৰ পৰা পঢ়াত বহিব। কিন্তু কিবা কাৰণত যদি তেওঁ সেইদিনা 5 বজাৰ পৰিৱৰ্তে 5:30 বজাত সাৰ পায়, তেতিয়া তেওঁৰ কি হ'ব যে তেওঁৰ গোটেই দিনটো, এই যে তেওঁ আধা ঘণ্টা দেৰিকৈ উঠিবলগীয়া হ'ল, এই কথাটোতে তেওঁৰ গোটেই দিনটো, তেওঁৰ মনটো, তেওঁৰ মগজুটো লাগি থাকিব আৰু তেওঁৰ পঢ়াত তেওঁৰ মগজুটো সম্পূৰ্ণৰূপে দিব নোৱাৰিব। কিন্তু যদি আমি প্ৰকৃততে চাবলৈ যাওঁ, তেওঁ আধা ঘণ্টাহে দেৰিকৈ উঠিছে, তেওঁ 5 বজাৰ পৰিৱৰ্তে 5:30 বজাত উঠিছে। গতিকে সেই অনুযায়ী যদি তেওঁ 6 বজাত পঢ়া টেবুলত বহে আৰু সেই অনুযায়ী তেওঁ যদি অইন দিনা 12 বজাত পঢ়া শেষ কৰে, সেইদিনা যেনিবা তেওঁ 12:30 পঢ়া শেষ কৰিব। কথাটোতো একেই হ'ল, সময়টোতো একেই হ'ল। কিন্তু এই কথাটো তেওঁৰ মগজুই ধৰি ল'ব নোৱাৰে। তেওঁৰ মগজুই সেই কথাটোতহে বজি থাকে যে তেওঁ আধা ঘণ্টা দেৰিকৈ উঠিলে। আৰু এইটো মনুষ্যৰ মনৰ স্বভাৱে, মানুহৰ মনৰ এইটো স্বভাৱে যে আমাৰ মনটোৱে সদায় অনুশোচনাত ৰাখিব বিচাৰে, আমাৰ মনটোৱে সদায় কনফিউজ কৰি ৰাখিব বিচাৰে। আৰু এই কনফিউজ কৰাত প্ৰধান ভূমিকা লয় এই ৰুটিনখনে। গতিকে পৰীক্ষাৰ্থীসকলে পঢ়াত স্পৃহা যদি কমি আহিছে, তোমালোকে যদি পঢ়াৰ স্পৃহাটো দুগুণ বঢ়াব খুজিছা, তেতিয়াহ'লে ৰুটিনখনক এভইড কৰিবলৈ শিকা। এতিয়া ৰুটিনখন এভইড কৰি তোমালোকে কেনেদৰে পঢ়িবা? চোৱা, ৰুটিনখন অনুযায়ী সকলোৱে নিশ্চয়কৈ 6 ঘণ্টা, 8 ঘণ্টা বা 10 ঘণ্টা, কোনোবাই 6 ঘণ্টা, কোনোবাই 8 ঘণ্টা, কোনোবাই 10 ঘণ্টা পঢ়ি আছা। যিসকলে যিমানখিনি সময় পঢ়ি আছা, তোমালোকে এনেওতো সিমানখিনি সময় পঢ়িব পাৰা। তাৰ কাৰণে এখন ৰুটিনৰ কি প্ৰয়োজন? তোমালোকে প্ৰতিটো কাম নিজকে সহজ কৰি দিয়া। তোমালোকে নিজকে ইমান জটিলতাৰ মাজলৈ ঠেলি লৈ যোৱাৰ প্ৰয়োজন নাই। তোমালোকে মেট্ৰিক
হায়াৰ ছেকেণ্ডেৰী দি আছা ঠিক আছে তোমালোকে সহজ কৰি দিয়া যে মই দিনটোত 6 ঘণ্টা বা দিনটোত 8 ঘণ্টা পঢ়িব লাগে কেনেকৈ পঢ়ো এইটো মোৰ কথা তুমি 5 বজাৰ পৰিৱৰ্তে দুপৰীয়া 12 বজাত উঠিলেও একো নাই বাকিখিনি সময় তুমি পঢ়া এবাগে ৰাতি তুমি 2 বজালৈ পঢ়া বা 3 বজালৈ পঢ়া বা কোনোবাই ৰাতি 3 বজালৈ পঢ়িব নোৱাৰে 9টাতে শুই গ'ল তেওঁ এবাগে ৰাতি 1 বজাতে উঠা গতিকে এই যেটো তোমালোকৰ পঢ়াৰ যেটো পদ্ধতি এই পদ্ধতিটো তোমালোকে সহজ কৰি লোৱা তোমালোকে নিজকে জটিলতাত ঠেলি নিদিবা এটা নিয়মৰ মাজত বান্ধিব নাযাবা আমাৰ মনটোৱে সদায় তেতিয়াই বিৰক্তি অনুভৱ কৰে যেতিয়া আমি আমাক নিজকে এটা নিয়মৰ মাজত বান্ধিব যাওঁ আজি যদি মই তোমালোকক কওঁ যে তোমালোকে আগন্তুক 30 দিনলৈ ঘৰৰ ভিতৰত সোমাই থাকিব লাগিব তেতিয়া তোমালোকে কিন্তু 1 ঘণ্টাও ঘৰটোৰ ভিতৰত সোমাই থাকিব নোৱাৰা কিন্তু তোমালোকে যদি ভালদৰে ভাবা আজি প্ৰায় 2-3 মাহ ধৰি এই যে মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষালৈ তোমালোকে প্ৰস্তুতি চলাই আছা প্ৰকৃততে তো তোমালোকে 2-3 মাহ ধৰি ঘৰৰ ভিতৰতে সোমাই আছা কিয় পাৰিছা কাৰণ তোমালোকে আগতেই নিজৰ মনটোক কৈ থোৱা নাই যে মই আগন্তুক 2-3 মাহ ঘৰৰ ভিতৰত সোমাই থাকিম তোমালোকে তোমালোকৰ মনটোক এনেদৰে কৈছা যে মই মাজে মাজে ৰেষ্ট লম মাজে মাজে বিৰতি লৈ বাহিৰলৈ যাম আৰু সেইভাবে আসলতে তোমালোকে প্ৰায় 2-3 মাহ সময় ঘৰৰ ভিতৰত থাকি পঢ়িব পাৰিছা গতিকে এনেদৰে তোমালোকে পঢ়াৰ পদ্ধতিটো সহজ কৰি লোৱা এই ৰুটিনৰ যেটো কঠিনতা এই ৰুটিনৰ কঠিনতা সময়সূচীৰ কঠিনতালৈ তোমালোকে নিজৰ পঢ়াৰ পদ্ধতিটোক লৈ যোৱাৰ প্ৰয়োজন নাই কোনোবাই যদি ৰুটিন ফলো কৰিব পাৰিছে তেওঁক মই কোৱা নাই যে তুমি ৰুটিনখন ফালি দলিয়াই দিয়া তোমালোকে ফলো কৰি থাকা কিন্তু বহু সংখ্যকে 99 সংখ্যকে ৰুটিন ফলো কৰিব নোৱাৰে আৰু এইটো অতি স্বাভাৱিক কথা ময়ো পৰা নাছিলো আৰু বহুতে নোৱাৰে 99% মানুহে ৰুটিন ফলো কৰিব নোৱাৰে গতিকে এইটো একো অস্বাভাৱিক কথা নহয় এইটোকলৈ হতাশ হোৱাৰ প্ৰয়োজন নাই তোমালোকে কি কৰিবা নিজকে সহজ কৰি দিয়া দিনটোত তোমালোকে যিমান সময় পঢ়া সেই সময়টো সম্পূৰ্ণ কৰাৰ চেষ্টা কৰা যদি তুমি 6 ঘণ্টা পঢ়াতে 6 ঘণ্টাটো সম্পূৰ্ণ কৰিব চেষ্টা কৰা 8 ঘণ্টা পঢ়িলে 8 ঘণ্টাটো সম্পূৰ্ণ কৰিব চেষ্টা কৰা আৰু 10 ঘণ্টা পঢ়িলে 10 ঘণ্টাটো সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা আৰু যদি কেতিয়াবা তোমালোকৰ এনেকুৱা হয় যে তুমি টাৰ্গেট লৈছা যে মই আজি 8 ঘণ্টা পঢ়িম সেইদিনা ধৰি ললা তুমি 7 ঘণ্টা পঢ়িলা তেতিয়া তুমি হতাশ নহবা যে মই কিয় 8 ঘণ্টা পঢ়িব নোৱাৰিলো তুমি এনেদৰে ভাবা যে তুমি 7 ঘণ্টাটো পঢ়িছা কালি মই 8 ঘণ্টা পঢ়িম কিন্তু সেই কথাটোক লৈ যদি তুমি হতাশ হৈ থাকা তেতিয়া হলে তোমাৰ পিছৰ দিনটো গোটেই সেই হতাশাতে যাব যে তুমি আগৰ দিনটো 7 ঘণ্টা পঢ়িলা গতিকে এই হতাশাবোৰ এৰা নিজক সহজ পদ্ধতিৰ মাজলৈ লৈ যোৱা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী ইমান ডাঙৰ কথা নহয় তাতকৈ বহুত ডাঙৰ ডাঙৰ কাম মানুহে এই পৃথিৱীত কৰি আছে গতিকে তোমালোকে সহজলৈ নিজক লৈ যোৱা আৰু দ্বিতীয় কথাটো হৈছে স্মাৰ্টফোনৰ প্ৰতি অনুৰাগ স্মাৰ্টফোনৰ প্ৰতি এডিকশ্যন মইতো কোৱা নাই যে তোমালোকে স্মাৰ্টফোনটো নুচুবাই এনে তোমালোকে যদি এনেকৈ ভাবা যে মই পৰীক্ষাৰ আগত স্মাৰ্টফোনটো নুচুৱে তেতিয়া তোমালোকৰ পঢ়া একো নহয় তোমালোকৰ ব্ৰেইনটো তোমালোকৰ মনটো প্ৰতিটো সময়তে স্মাৰ্টফোনটোলৈ গৈ থাকিব গতিকে তোমালোকে কি কৰিবা তোমালোকৰ পঢ়াৰ মাজৰ যি বিৰতি লোৱা সেই বিৰতিৰ সময়খিনিত যিখিনি সময় স্মাৰ্টফোনটো চোৱা আৰু তুমি যি পঢ়া কো আৰম্ভ কৰিবা সেই আৰম্ভ কৰাৰ অন্ততঃ আধা ঘণ্টা আগত অতি কমেও আধা ঘণ্টা আগত তোমালোকে কি কৰিবা মোবাইল ফোনটো তোমালোকে কি কৰিবা সুইচ অফ কৰি দিবা সুইচ অফ কৰি দি তোমালোকে যদি তোমালোকৰ ঘৰত বাগিচা আছে খালি ঠাই আছে তাত খোজ কাঢ়িবা আৰু যদি নাই তোমালোকে ৰুমটোতে অকনমান 15 মিনিট 20 মিনিট সময় খোজ কাঢ়িবা আৰু খোজ কাঢ়ি উঠি পঢ়া টেবুলত বহাৰ আগে আগে অন্তত 5 মিনিট বা 5 মিনিট নোৱাৰিলে অতি কমেও 1 মিনিট সময়লৈ তোমালোকে কি কৰিবা মেডিটেশ্যন কৰিবা ধ্যান কৰিবা এই ধ্যান বা মেডিটেশ্যনে তোমালোকৰ মনটোক একাগ্ৰ কৰিব মনটোক শান্ত কৰিব আৰু তেতিয়া তোমালোকে পঢ়াত মনোযোগ দিব পাৰিবা পঢ়াৰ প্ৰতি স্পৃহাটো ঘূৰাই আনিব পাৰিবা আৰু মই যে কলো যে এই তোমালোকে মোবাইল ফোনটো চাবা বিৰতি পৰত সেই মোবাইল ফোনটো যে চাবা মোবাইল ফোনটোত কি চাবা সেই ক্ষেত্ৰতো তোমালোকে চিন্তা কৰিবলগীয়া আছে তোমালোকে মোবাইল ফোনটোৰ তোমালোকৰ যদি মোবাইল ফোনত ফেসবুক বা ইনষ্টাগ্ৰাম নামৰ এপ দুটা আছে সেই এপছ দুটাক তোমালোকে পৰীক্ষা নোযোৱালৈ ডিলিট কৰি থৈ দিয়া আৰু তোমালোকে
ইউটিউবত জ্ঞানবৰ্ধক ভিডিঅ' বা পৰীক্ষা সম্পৰ্কীয় মই যি ধৰণৰ ভিডিঅ' বনাইছো এই ধৰণৰ ভিডিঅ' বা মনোৰঞ্জন সূচক এন্টাৰটেইনমেন্ট বেসড ধেমেলীয়া ভিডিঅ' বা বিভিন্ন কলাত্মক ভিডিঅ' গান এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে চাবা তোমালোকে ইউটিউবৰ যেটো শৰ্টস অপচন আছে হে শৰ্টস অপচনটো এই 3 মাহৰ কাৰণে ক্লিক নকৰিবা ইয়াৰ কাৰণটো হৈছে যে তোমালোকে যেতিয়া দীঘল ভিডিঅ' এটা চাবা বা জ্ঞানবৰ্ধক বা মনোৰঞ্জন সূচক ভিডিঅ' এটা চাবা তেতিয়া তোমালোকৰ কি হ'ব মনটোৱে যেটো মনোৰঞ্জন মোবাইল ফোনটোৰ পৰা বা স্মাৰ্টফোনটোৰ পৰা বিচাৰে হে মনোৰঞ্জনটো মনটোৱে পাই যাব কিন্তু তুমি যেতিয়া শৰ্টস চোৱা তেতিয়া শৰ্টসটোৱে আমাক কি কৰে কম সময়ত মনোৰঞ্জিত কৰে গতিকে এটা শৰ্টস চাই আমি অতি কম সময়ত মনোৰঞ্জন পাও তেতিয়া আমি কি কৰো শৰ্টসটো স্ক্ৰল কৰি গৈ থাকো কাৰণ আমি মনোৰঞ্জন সোনকালে পাই থাকো গতিকে তোমালোকে শৰ্টসটোক এভয়েড কৰা আৰু ফেসবুক আৰু ইনষ্টাগ্ৰামটো ডিলিট কৰি দিয়া এইভাবে কাৰণ ফেসবুক আৰু ইনষ্টাগ্ৰামত বেছি সংখ্যক ৰিলস আহে গতিকে ৰিলস বা শৰ্টসৰ পৰা তোমালোকে কি কৰা এই অন্তত এই যে পৰীক্ষাৰ যি দিন কেইটা আছে অন্তত 2 মাহ সময় বা 1 মাহ 1.5 মাহ সময় তোমালোকে কি কৰা এই শৰ্টস বা ৰিলস নামৰ যেটো মনোৰঞ্জন দিয়া যেটো ব্যৱস্থা এই ব্যৱস্থাটোৰ পৰা তোমালোকে দূৰত থকা আৰু মই যেটো কলো যে পঢ়াৰ আগে আগে 5 মিনিট সময় বা 5 মিনিট নোৱাৰিলে অন্তত 1 মিনিট সময় তোমালোকে কি কৰিবা মেডিটেশন কৰিবা আৰু মেডিটেশন কেনেকৈ কৰিব লাগে সেই সম্পৰ্কীয় ভিডিওৰ লিংক মই ডেসক্ৰিপচনত দি দিম গতিকে এইখিনি ব্যৱস্থা তোমালোকে যদি লোৱা এইখিনি কথা যদি তোমালোকে ফলো কৰা তেতিয়া তোমালোকৰ যি পঢ়াত তোমালোকে যি জোশটো তোমালোকৰ যেটো স্ফূৰ্তি বা স্পৃহা তোমালোকে আনিব পৰা নাই হে স্পৃহাটো আনিবলৈ সক্ষম নিশ্চয় হবাই গতিকে পৰীক্ষা নিশ্চয় সকলোৰে ভাল হ'ব ভালকে পঢ়া এই পন্থাসমূহ তোমালোকে লোৱা বা এই পন্থাসমূহ তোমালোকে ফলো কৰা তেতিয়া নিশ্চয় পৰীক্ষাত সুফল তোমালোকে লাভ কৰিব পাৰিবা এই কথাখিনিৰ পৰা যদি তোমালোকে অলপ হলেও কিবা জানিব পাৰিছো বুলি ভাবিছা অলপ হলেও জ্ঞান লাভ কৰিব পাৰিছো বুলি ভাবিছা তেতিয়া হলে এই ভিডিওটোত এটা লাইক কৰিবা আৰু এটা তোমালোকৰ মনোভাৱ কমেন্ট বক্সত কমেন্ট কৰিবা আৰু তোমালোকৰ লগৰীয়া যি সকলে এই বৰ্ষৰ হায়াৰ সেকেন্ডাৰী আৰু মেট্ৰিক পৰীক্ষাত বা HSLC বা HS পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকলৈ এই ভিডিওটো পঠিয়াই দিবা যাৰ জৰিয়তে তেওঁলোকেও এই কথাখিনি বুজি পাব পাৰে আৰু পৰীক্ষাত ভালদৰে অৱতীৰ্ণ হ'ব পাৰে সকলোৰে পৰীক্ষা ভাল হ'ব ধন্যবাদ